গাইজ এতিয়া আপোনালোকক দেখাইছোঁ বিজ্ঞান মেলা তো চাই থাকক অসম সাহিত্য সভাৰ একাংশ আৰু মই আছোঁ ধুনীয়াকৈ চাম লাগি এই গ্ৰন্থমেলা চাই আছোঁ আপোনালোকক দেখাই চাই থাকক গ্ৰন্থমেলা চাই আহিলোঁ এইবাৰ বিজ্ঞান মেলা চাই আছোঁ এইবাৰ বিজ্ঞান মেলা চাবলৈ গৈ আছোঁ গ্ৰন্থমেলা গাইজ চাব গৈ আছোঁ উঠি না যাবি কাঞ্চা কম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ কি দি আছে দিয়ক 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 থেংক ইউ আমাক কিতাপ দিছে গাইছ তো পঢ়িব লাগিব ভাল কৰি ডাঙৰ ডাঙৰ কি আছে অ পানী কৰি আছে দেখোন টেকেলি পিঠা কি কৰিব পাৰিছে এইগিলা হা পাতা মৰা পাত দেখা পাইছো আদা আদাটো বছৰ খাব পাৰব নাই কি বস্তুবিলাক ক'ত পোৱা যায় আহা और सनम लगे छोटा बात है संप्रदान 3 हां विक्रम लेंदार itu बनाइছিল আৰু তিনটা মূল কাৰ্যসূচী বছৰত মাছৰ চানা নিকালো lagi momen kalau begitu hah taman manu Time out. Agar humna jawa. So. All sources of inspiration
মোৰ নাম শ্ৰী প্ৰদীপ বৰুৱা, মোৰ ঘৰ মেলেং লক্ষীপুৰ গাঁৱত। মোৰ গাটো লাগি থকা জীৱন কিছুমান অভয়াৰণ্য আছে। মই জীৱন অভয়াৰণ্যখনৰ লগতেই খাদ্যৰ কাৰণে এতিয়া ইণ্ডিয়ান অইল, আপোনাৰ ইণ্ডিয়ান অইল চব ঠিক ঠাক। অলপ অলপ বিজ্ঞান মেলা গাইজ প্ৰায় চাৱা হৈ গ'ল আমাৰ। আৰু এতিয়া কিমান লাইন হৈছে বা মেলাত। এইটো বিজ্ঞান মেলা। গাইজ এতিয়া আমি কি বুলি কয় গাইজ এতিয়া গৈ আছোঁ, বিজ্ঞান শাখা শেষ হৈ গ'ল। এতিয়া আৰু বেলেগ দেখাই আছোঁ। ভিন ওলাই যাই আছোঁ, একদম ওলাই যাই আছোঁ। এতিয়া গৈ আছোঁ আৰু বেলেগ কিবা আছে চাই আছোঁ।